ভিডিও বনাইছে নি একদম ফোনত বিজি চাও জাগাটো ধুনীয়াকৈ তেতিয়া দেখাম দেই মোৰ আজি ফাৰ্ষ্ট টাইম আহিছে আমি দেখিছে আমাৰ একদম নতুন সাজত ইছে ঈশ্বৰী এই চাগিটো কিমান ইয়াত য'ত মৌ বুলি আগলি বুলি বহুত ফল পাইছে কবাখন ভালকে বেয়া ভাল ঠাণ্ডা একদম এইখিনি পাৰিলে আপোনালোকক দেখালে I wanted this love to survive now when I look in your heart. Hello friends, welcome back to my channel. আৰু আজি আমি দেখিছে আমাৰ একদম নতুন সাজত চাদৰ মেখেলা পিন্ধি আমি একদম মানে এতিয়া ফালে যাওঁ মানে ঠাইখনলৈ যাওঁ আৰু বাকী আপোনালোককো দেখাম বুলি ভাবিছোঁ তেতিয়াহ'লে ব'লক আমাৰ লগত আপোনালোকো হেল্ল' কেনেকুৱা লাগিছে ভাল লাগিছে নে বেয়া লাগিছে ক'ব বহুত মানে ৰ'দ দিছে আজি বুজিছে চাওক কেনেকুৱা আমি গৈ আছোঁ এতিয়া ৰাস্তাত আজি মানে দেওবাৰ মানুহ ইমান নাই কৰিছ অঁ কৰি আছোঁ তুমি কৈ দিয়া হাই বুলি হাই আমি এতিয়া চাকিটো লৈ লওঁ এই চাকিটো কিমান ডাঙৰ চাকিটো সেইটো 5 টকা চাকি পাতি লৈ লওঁ আমি ভিডিও বনাইছে নি অঁ মোৰ চেনেল এটা আছে নহয় আপোনাৰ ফোন এণ্ড্ৰইড নে কি ফোন মোক হেৰি কৰি দিব ছাবস্ক্ৰাইব কৰি দিব চেনেলটো কি চেনেল গ'ল আৰু হলিডা দিব কোম্পানি চিলা তো মুকে পাতা বা আমি চাকি তাকি লৈ লওঁ তাৰপৰা আপোনালোকক লগ পাই আছোঁ দেই একদম ফোনত বিজি দি দিয়ক আৰু এতিয়া একদম চাকি তাকি লৈ ল'লোঁ আৰু এয়া ইয়াত আমি এতিয়া গৈ আছোঁ একদম আপোনালোকক গৈ পাই পিনি লগ পাই আছোঁ আৰু জেগাটো ধুনীয়াকৈ তেতিয়া দেখাম দেই আমি আহি পাই গ'লোহি ফাইনেলি আৰু আপোনালোকক এতিয়া আমি দেখাম ৰ'ব দেই ধুনীয়াকৈ ধুনীয়া ন তামোল পাণ ক'ত ল'ম আমি চাওক এইখন থান শ্ৰী শ্ৰী ঈশ্বৰী হাৰহি দেৱালয় দেখিছে ইমান ধুনীয়া আৰু ব'লক এতিয়া আমি একদম সোমাই যাওঁ কৃষ্ণ একদম এতিয়া সোমাই পিনি আহি আছোঁ আপোনালোকক দেখাম বহুত ধুনীয়া মানে আৰু মই আগতে এবাৰ আহিছোঁ তাৰপিছত এতিয়া আকৌ আহিছোঁ এই লগত ব'লক একদম দেখাই যাম ধুনীয়াকৈ আপোনালোকক হয় মোৰ আজি ফাৰ্ষ্ট টাইম আহিছোঁ ব'লক এতিয়া ভিতৰলৈ সোমাই যাওঁ ইয়াত ধুম ভৰি ইমান ধুনীয়া ন চাওঁ কিমান ধুনীয়া লাগিছে ইমান ধুনীয়া পৰিৱেশ ইমান ধুনীয়া আছে হাহিজালৈ প্ৰতিনিধি হিচাপে ক'ব লৈছোঁ মোৰ নাম শ্ৰী মহেন্দ্ৰ চুতীয়া আমাৰ এই অনুষ্ঠানটো 1722 খ্ৰীষ্টাব্দত স্থাপিত অনুষ্ঠান শদিয়াটো ধুবুৰী ইয়াত সেউকী সমস্তই সেৱা ধৰি উপকৃত হৈছে এই অনুষ্ঠানটো যি পাৰদৰ্শিতা সকলো সমাজে দেশ বিতান্তই জানে কামাখ্যা 1 নম্বৰ হাঁহি 2 নম্বৰ ইয়াত এতিয়া যেনেধৰণে চলি কৰি আছে জাহানীলৈকে এই পৃথিৱীত ধৰা থাকিব তেতিয়ালৈকে এই অনুষ্ঠান এনেধৰণেই চলি থাকিব ইয়াত য'ত মৌ বুলি ছাগলী বুলি হাঁহ বুলি ইত্যাদি বহু কৰ্ম ইয়াত দেৱতাৰ ওচৰত
অসন্মন্দন কৰা হয়। নানা ইতিহাস এই অনুষ্ঠানটো মহাত্য গুণত প্ৰচলিত হৈ আছে। গতিকে এই অনুষ্ঠানৰ পৰিভৰ ধেই আৰু পৰম্পৰা থাকিব বুলি আমাৰ আশা। ভগৱতী কৃপা বলে আমি এতিয়া চলাই আছোঁ এখন কমিটি 31 জনীয়া এইখন দুখন কৰি আছে। পৰৱৰ্তী কিবা এটা পাছ হ'লে চৰকাৰ দণ্ডবিহীন আইনৰ যিমান সোমাই যাব, ইমানেই ইয়াৰ পাৰদৰ্শিতা আছে। আৰু আপোনালোকে শুনিলে ইমানখিনি ক'লে আৰু সেই ইয়াত যদি ইয়াত আগ কৰি থ'লে তেনেকৈ বলি দিয়াও হয়। আৰু প্ৰতি বছৰে মানে দুৰ্গা পূজাৰ সময়ত অষ্টমী দিনা ইয়াতে মানে কি মৌ বলি দিয়ে। আৰু বাকীখিনি আপোনালোকে শুনিলে আৰু সকলোৱে ইয়াত বহুত ফল পাইছে আৰু বহুত মহত্ব আছে আৰু মানে যি ভাবে তেনেকৈ হয় আৰু সেয়াই। আৰু বাকী আপোনালোকক এতিয়া মই আপোনালোকক বলক চৌপাশটো দেখাম। ইমান ধুনীয়া পৰিৱেশ, মানে ইয়াত ইমান ঠাণ্ডা আৰু বহুত ধুনীয়া। আপোনালোকক সেইখিনি মই দেখাম বলক এতিয়া। মেইন মূৰ্তি দেখিছে। প্ৰসাদ দিলে এতিয়া আমি প্ৰসাদটো একদম তেনেকৈ খাই লওঁ। দেখাইছোঁ দেই, আমাৰ একদম কপালখন ভাল হয়নে? কপালখন ভাল বেয়া? ভাল। আমি যে খাবলৈ পাইছোঁ, এইটো খাবলৈ পাইছোঁ। এয়া বুট, এয়া পায়স দি দিছে ধুনীয়াকৈ আমাক। এতিয়া আমি খাই লওঁ দেই। মন্দিৰৰ ভিতৰত কি কি আছে মানে কেনেকুৱা ধৰণৰ আৰু অলপ দেখাম বুলি ভাবিছোঁ ভিতৰটো। তেতিয়াহ'লে ব'লক আপোনালোকক দেখাওঁগৈ। অঁ এই দাগ এয়া হেৰি বলি দিব। এখন আকৌ ন বলি দিয়া যায়, প্ৰথম ন বলিহে মানে তাৰপৰা আকৌ মেইন বলি এটা ভিতৰত আছে, সেইখিনি এতিয়া পটকৈ নিদিওঁ হয়। অঁ অঁ ঠিক আছে। অঁ অঁ এইখনত আকৌ ন বলি দিয়া। কোন পৰিৱেশ পুৰা ঠাণ্ডা দেখিছে। হেৰি পূজাৰ সময়ত মানে এইফালে মহিলা, এইফালে পুৰুষ। মন্দিৰৰ চাওক কিমান ধুনীয়া। আৰু এইডোখৰ একদম গোটেই এফাললৈ দেখিছে ইমান দূৰ দূৰলৈকে, সেই তালৈকে এইবিলাক গোটেইখিনি মন্দিৰৰ মাটি। আৰু ইমান ভাল লাগিছে পৰিৱেশটো, চাই বহুত বেছিয়ে ধুনীয়া। চাওক দেখিছে বহুত বেছিয়ে ধুনীয়া, মানে বহুত ধুনীয়া আৰু পুৰা ঠাণ্ডা একদম, একো হুলস্থুল নাই, বহুত ধুনীয়া মানে বহুত ভাল। আৰু দেখালোঁ আৰু যিমানখিনি পাৰোঁ আজি। আৰু এতিয়া ব'লক আপোনালোকক দেখাম মৌ বলি দিয়া শালখন। মৌ বলি ক'ত দিয়ে? বছৰত এবাৰেই দিয়ে আৰু দুৰ্গা পূজাৰ সময়ত অষ্টমী দিনাখিনি, বৰবলি দিনাখিনি ইয়াত বলি দিয়ে। ইয়াতে দিয়া হয় আৰু বলি। আজিও কিবা দিছিলে নি? হাঁহ দিছিলে ন? আৰু এতিয়া আমি আহি একদম ঘৰ পাম আৰু অলপ পাছত। আৰু সেয়া আজি দেখালোঁ যিমানখিনি পাৰিলোঁ আপোনালোকক দেখালোঁ। আৰু মন্দিৰত আমিও গ'লোঁ, আজি সেৱা এটা কৰিলোঁ, এনেও ভাল লাগিলে। আৰু মন্দিৰবিলাকলৈ গ'লে এনেও মনটো বহুত ভাল লাগে, হয় নাই? হয়, ভাল লাগে নাই? ভাল লাগিছে নাই আজি? ভাল লাগিছে, বহুত ভাল লাগিছে, বহুত ভাল লাগিলে। আৰু গ'লোঁ সেয়া, আৰু যিমানখিনি পাৰিলোঁ আপোনালোকক দেখালোঁ আৰু আজি সিমানেই। আৰু মোৰ যদি আজি ব্লগটো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। আৰু যদি আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে পেজটো ফ'ল' কৰি দিব। আৰু সেয়াই আৰু আগলৈ নতুন নতুন ভাল ভাল ভিডিঅ' পাই থাকিব আৰু, হয় নাই? আজিলৈ আৰু হ'ব আৰু, বাই বাই।